বন্ধুসকল অসমত বৰ্তমান কেইখন ৰাষ্ট্ৰীয় উদ্যান আছে ৰাষ্ট্ৰীয় উদ্যানসমূহৰ নাম আৰু ৰাষ্ট্ৰীয় উদ্যানসমূহ কোনখন জিলাত অৱস্থিত আজিৰ এই ভিডিঅ'টোত জনাবলৈ চেষ্টা কৰিম এই ভিডিঅ'টো শেষলৈ চালে নিশ্চয় উপকৃত হ'ব গতিকে ভিডিঅ'টো শেষলৈ চাই থাকিব অসমত বৰ্তমান 7খন ৰাষ্ট্ৰীয় উদ্যান আছে প্ৰথমটো হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান গোলাঘাট আৰু নগাঁও জিলাত অৱস্থিত দ্বিতীয়টো হৈছে ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰু-চৈখোৱা ৰাষ্ট্ৰীয় উদ্যান তিনিচুকীয়া আৰু ডিব্ৰুগড় জিলাত অৱস্থিত তৃতীয়টো হৈছে ওৰাং ৰাষ্ট্ৰীয় উদ্যান ওৰাং ৰাষ্ট্ৰীয় উদ্যান দৰং আৰু শোণিতপুৰ জিলাত অৱস্থিত চতুৰ্থটো হৈছে মানস ৰাষ্ট্ৰীয় উদ্যান মানস ৰাষ্ট্ৰীয় উদ্যান বাক্সা জিলাত অৱস্থিত পঞ্চমটো হৈছে নামেৰী ৰাষ্ট্ৰীয় উদ্যান নামেৰী ৰাষ্ট্ৰীয় উদ্যান শোণিতপুৰ জিলাত অৱস্থিত ষষ্ঠটো হৈছে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান ডিব্ৰুগড় আৰু তিনিচুকীয়া জিলাত অৱস্থিত আৰু সপ্তমটো ৰাষ্ট্ৰীয় উদ্যান হৈছে ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান ৰাইমনা ৰাষ্ট্ৰীয় উদ্যান কোকৰাঝাৰ জিলাত অৱস্থিত বন্ধুসকল যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব শ্বেয়াৰ কৰিব আৰু এনে ধৰণৰ নতুন ভিডিঅ' পাবলৈ হ'লে এই চেনেলটো ছাবস্ক্ৰাইব কৰিব